আসসালামু আলাইকুম মোৰ মা ভনীসকল আমি ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে অজু। আজি আমি শিকিম অজু মানে কি, অজুৰ নিয়তটো কেনেদৰে ক'ব লাগে, অজু কেনেদৰে কৰিব লাগে আৰু অজুৰ ফৰজ কেইটা আৰু সুন্নত কেইটা। এই ভিডিঅ'টোত আপুনি অজু সম্পৰ্কীয় সকলো প্ৰশ্নৰ উত্তৰ পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, অজু মানে কি? অজু মানে হৈছে আমি অপবিত্ৰ অৱস্থাৰ পৰা পবিত্ৰ হোৱাৰ নিয়তেৰে যি 7টা অংগ ধুওঁ তাকে অজু বুলি কোৱা হয়। অজুৰ নিয়ত, অজুৰ নিয়তটো আপুনি কেনেদৰে কৰিব? নিয়ত মানে হৈছে ইচ্ছা কৰা বা মনস্থ কৰা। আপুনি মুখেৰে উচ্চাৰণ কৰিও নিয়ত কৰিব পাৰে আৰু মনৰ ভিতৰতে আপুনি নিয়ত কৰিব পাৰে। যিসকলৰ আৰবিত নিয়ত মুখস্থ নাই তেওঁলোকে কেনেদৰে নিয়তটো কৰিব মই সহজভাৱে শিকাই দি আছোঁ। আপুনি এনেদৰে ক'ব, য়া আল্লাহ, মই এই অপবিত্ৰতা দূৰ কৰি শুদ্ধভাৱে নামাজ পঢ়িম বুলি আল্লাহ তাআলাৰ ওচৰত নিয়ত কৰিছোঁ। তাৰে পিছত কৰিবলগীয়া কাম হৈছে অজুৰ দুৱা। অজুৰ দুৱাটো যদি আপোনাৰ মুখস্থ নাই তেন্তে আপুনি বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ পেলাই অজু আৰম্ভ কৰিব পাৰে। আপুনি কলিমাই শ্বাহাদাত পঢ়ি অজুটো কৰিবৰ কাৰণে চেষ্টা কৰিব। আপুনি অজুৰ মাজত নামাতিলেও অজুৰ শেষত কলিমাই শ্বাহাদাত পঢ়িবৰ কাৰণে চেষ্টা কৰিব। এতিয়া আমি শিকিম অজু কেনেদৰে কৰিব লাগে। আপুনি অজু কৰাৰ সময়ত কিবলাৰ ফালে মানে যিফালে মুখ কৰি নামাজ পঢ়া হয় পশ্চিম ফালে মুখ কৰি ওখ ঠাইত বহিব, যাতে পানীৰ ছিটিকনি উৰি গাত নপৰে। অজু কৰাৰ আগত আপুনি পাৰিলে মিছৱাক কৰি ল'ব। মিছৱাক কৰাটো আল্লাহ নবীৰ সুন্নত হয়, যাৰ দ্বাৰা আল্লাহ তাআলাৰ সন্তুষ্টি লাভ কৰিব পাৰি। মিছৱাক নাথাকিলে আপুনি ব্ৰাছেৰে বা আঙুলিৰে দাঁতকেইটা ঘঁহি পৰিষ্কাৰ কৰি ল'ব। অজুৰ আৰম্ভণিত বিছমিল্লাহ পঢ়িব। প্ৰথমতে দুয়োখন হাতৰ কবজা বা হাতৰ সৰু গাঁঠিলৈকে 3বাৰকৈ ধুব। এখন হাতৰ আঙুলিবোৰ আনখন হাতৰ আঙুলিৰ ভিতৰত সোমাই ভালদৰে ধুই ল'ব। হাতত যদি আঙুঠি বা খাৰু তেনেকুৱা ধৰণৰ বস্তু থাকে তেন্তে ভালদৰে ঘঁহি পেলাই ধুব, যেন ভিতৰৰ অংশ শুকান হৈ নাথাকে। তাৰে পিছত 3বাৰ কুল্লি কৰিব। ৰোজাদাৰ নহ'লে ভালদৰে গৰগৰা কৰি মুখ পৰিষ্কাৰ কৰিব আৰু ৰোজাদাৰ হ'লে গৰগৰা কৰিব নালাগে, কাৰণ হঠাৎ ডিঙিৰ ভিতৰলৈ পানী সোমাই যাব পাৰে। তাৰে পিছত নাকত 3বাৰ পানী দি বাওঁ হাতৰ সৰু আঙুলিৰে নাক ভালদৰে পৰিষ্কাৰ কৰিব আৰু নাকত যদি নাকফুলি পিন্ধা থাকে তেন্তে সেইবোৰ লৰচৰ কৰি দিব, যেন ভিতৰত পানী সোমাই যায়। ৰোজাদাৰ হ'লে নাকৰ কোমল অংশৰ ওপৰলৈ পানী নিব নালাগে। তাৰে পিছত 3বাৰ মুখমণ্ডল ধুব। কপালৰ চুলি গজা ঠাইৰ পৰা থুঁতৰিৰ তললৈকে আৰু দুয়োফালৰ কাণৰ লতিলৈকে ইয়াৰ মাজ অংশ খুব ভালদৰে ধুব, জানো তিল মাত্ৰাও শুকান ঠাই ৰৈ নাযায়। তাৰে পিছত দুয়োখন হাত কিলাকুটিলৈ 3বাৰকৈ ধুব। অকণমান ঘঁহি পেলাই ধুব, জানো শুকান ঠাই ৰৈ নাযায়। তাৰে পিছৰ কাম হৈছে মূৰ মোচাহ কৰা। আপুনি গোটেই মূৰটো মোচাহ কৰিব নালাগে, আপুনি 4 ভাগৰ এভাগহে মোচাহ কৰিব। মোচাহ কৰি উঠি তৰ্জনী আঙুলিৰে দুয়ো কাণৰ ভিতৰ অংশ আৰু বুঢ়া আঙুলিৰে কাণৰ ওপৰৰ অংশ মোচাহ কৰিব। তাৰে পিছত হাতৰ পিছফালেৰে গৰ্দনা বা ডিঙি মোচাহ কৰি ল'ব। কাণ আৰু ডিঙি মোচাহ কৰিবৰ বাবে নতুনকৈ পানী লোৱাৰ আৱশ্যক নাই। মূৰ মোচাহ কৰি হাতত যি পানী লাগি থাকিব সেইখিনিৰেই হৈ যাব। শেষত দুয়োখন ভৰি সৰু গাঁঠিলৈকে 3বাৰকৈ ধুব। বাওঁ হাতৰ সৰু আঙুলিৰে সোঁ ভৰিৰ সৰু আঙুলিৰ পৰা আৰম্ভ কৰি বাওঁ ভৰিৰ সৰু আঙুলিলৈকে প্ৰত্যেক আঙুলিৰ ফাকবিলাক খিলাল কৰি ল'ব, মানে আঙুলিৰ ফাকবোৰ ভালদৰে ধুই ল'ব। এয়াই হৈছে অজু কৰাৰ নিয়ম। কিন্তু এই কামকেইটাৰ ভিতৰত এনেকুৱা কেইটামান কাম আছে যিকেইটা আপুনি নকৰিলে আগৰ নিচিনাই আপুনি অপবিত্ৰ হৈ থাকিব। তেনেবোৰ কামক ফৰজ বুলি কোৱা হয়। আৰু ইয়াৰে ভিতৰত এনেকুৱা কেইটামান কাম আছে যিকেইটা আপুনি এৰি দিলে অজুটো হৈ যাব, কিন্তু আপুনি সওৱাবটো কম পাব। আৰু বিনা কাৰণত আপুনি সেইকেইটা কাম এৰি দিয়াৰ অভ্যাস কৰিলে আপুনি গুনাহগাৰো হ'ব। এনেবোৰ কামক সুন্নত বুলি কোৱা হয়। এতিয়া আমি শিকিম অজুৰ ফৰজ কেইটা আৰু কি কি। মোৰ মা ভনীসকল, অজুৰ ফৰজ মাত্ৰ 4টা আৰু সেইকেইটা হ'ল: নম্বৰ 1, গোটেই মুখখন এবাৰ ভালদৰে ধোৱা। নম্বৰ 2, দুয়োখন হাত কিলাকুটিলৈ এবাৰ ভালদৰে ধোৱা। নম্বৰ 3, মূৰৰ 4 ভাগৰ এভাগ ভালদৰে মোচাহ কৰা। নম্বৰ 4, দুয়োখন ভৰি সৰু গাঁঠিলৈ এবাৰ ভালদৰে ধোৱা। এইকেইটা হৈছে অজুৰ ফৰজ। ইয়াৰে ভিতৰত যিকোনো এটা এৰা পৰিলে বা এই অংশকেইটাৰ ভিতৰত
কোনো ঠাই যদি তিল মাত্ৰাও শুকান থাকি যায় তেন্তে আপোনাৰ অজু নহ'ব। আপোনাৰ যদি কোনো অসুখ বিসুখ হয় বা আপোনাৰ ওচৰত যদি পানী কম থাকে তেনে ক্ষেত্ৰত আপুনি অজুৰ এই ফৰজ 4টা কৰি নামাজটো আদায় কৰিব পাৰে। বিনা কাৰণত অনবৰত যদি আপুনি অজুৰ ফৰজ কেইটা কৰি নামাজ পঢ়ে তেন্তে আপুনি গুনাহগাৰ হ'ব। এবাৰ আমি শিকিম অজুৰ সুন্নত। অজুৰ সুন্নত কেইটা হ'ল মিছৱাক কৰা, নিয়ত কৰা, বিছমিল্লাহ পঢ়া, দুয়োখন হাত কবজালৈকে ধোৱা আৰু কুল্লি কৰা, নাকত পানী দিয়া, গোটেই মূৰ মুচাহ কৰা, তাৰ পিছত প্ৰত্যেক অংগ 3বাৰকৈ ধোৱা, দুয়োখন কাণ মুচাহ কৰা আৰু হাত ভৰিৰ আঙুলিবোৰ খিলাল কৰা। এই আটাইবোৰ কাম হৈছে সুন্নত। ইয়াৰ বাহিৰে যিবোৰ আছে সেইবোৰ হৈছে মুস্তাহাব। যিকেইটা অংগ অজু কৰোঁতে ধোৱা ফৰজ সেইকেইটা অংগ ধোৱা হৈ গ'লে নিয়ত থাকক বা নাথাকক অজু হৈ যাব, কিন্তু তেওঁ অজুৰ সৱাবটো নাপাব, কাৰণ সৱাবৰ বাবে নিয়তৰ প্ৰয়োজন। যেনেকৈ ধৰি লওক কোনো মানুহে যদি গোসল কৰি গোটেই শৰীৰ তিয়াই দিয়ে নাইবা পুখুৰী নদী আদিত ডুব দিয়ে, অজুৰ যিকেইটা অংগ ধোৱা ফৰজ সেইকেইটা যদি তেওঁৰ ধোৱা হৈ যায় তেন্তে তেওঁৰ অজু হৈ যাব, কিন্তু তেওঁ অজুৰ সৱাবটো নাপাব। এই ভিডিঅ'টোত অজু কৰিবৰ কাৰণে যেনেদৰে শিকাই দিয়া হৈছে ঠিক তেনেদৰে আপোনালোকে এফালৰ পৰা অজুটো কৰিব। আপুনি যদি নিজৰ ইচ্ছা অনুযায়ী প্ৰথমে ভৰি ধুৱে তাৰে পিছত মুখ ধুৱে তেনেহ'লে অজুটো সুন্নতৰ খিলাফ হৈ যাব। আপুনি এফালৰ পৰা অজুটো কৰিবৰ কাৰণে চেষ্টা কৰিব। এই বিষয়টো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে বুলি মই আশা কৰিছোঁ। কিয় বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, প্ৰয়োজন বুলি ভাবিলে এটা লাইক কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।